হেল্ল' এভৰিৱান, এয়া মই ধুনীয়াকৈ ওলাই ল'লোঁ আৰু ওলাই আমি গৈ আছোঁ এতিয়া মন্দিৰলৈ। আৰু আজিতো চবতকৈ এটা ধুনীয়া ভাল দিন হয়, 22 জানুৱাৰী হয় আৰু সকলোৱে গম পাইছে আজি অযোধ্যাত ৰাম মন্দিৰ ভাগ আজিৰ দিনটোতে প্ৰতিষ্ঠা কৰা হৈছে। আৰু তালৈতো আমি যাব নোৱাৰিম, হ'লেও ইয়াতে আমি ভগৱানৰ নামত ইয়াতে চাকি এগছ জ্বলাই আহিম আৰু সকলোৰে যাতে দিন ভাল হওক সেইবুলি আমি ওলাই আহি আছোঁ। আৰু ধুনীয়াকৈ ৰাস্তাত মন্দিৰ এভাগ পাইছিলোঁ, তাতে গাড়ীৰ পৰাই সেৱা ল'লোঁ আৰু আহি আছোঁ। এইফালে পাইছোঁ দেখিছেনে কিমান মানুহ, খালি চবেই জয় শ্ৰীৰাম জয় শ্ৰীৰাম চিঞৰিছে। সঁচাকৈ কিন্তু বহুত ভাল লাগিছে আজি, ওলাই আহিতো বেছি ভাল লাগিছে। এফালৰ পৰা গৈ আছোঁ আৰু এইফালে গৈছোঁ, আপোনাৰ দোকান চব বন্ধ, মানে এখনো দোকান খোলা নাই। 2-এখন খোলা আছে বাৰু, হ'লেও কিন্তু প্ৰায়খিনি দোকান বন্ধয়ে আছে। সকলোৰে কাৰণে চাকি জ্বলাম, যাতে সকলোৰে দিনবিলাক ভালে যাওক আৰু সকলো ভালে থাকক, কুশলে থাকক। এয়া আমি মন্দিৰ আহি পাই গ'লোঁ। আমি এইফালে গাড়ীখন ৰখাই থৈ এইফালে ভিতৰলৈ যাত্ৰা আৰম্ভ কৰি দিছোঁ। এইফালে ফাৰ্ষ্টতে আমি ধূপ চাকি লৈ লওঁ আৰু গাখীৰ এনেকৈ ঢালিব লাগিব যে সেইখিনি লৈ ল'লোঁ। তাৰপিছত আমি এতিয়া ভিতৰলৈ যাম, গোটেইখিনি মেইন বস্তুখিনি লৈ লওঁ। আৰু বাহিৰতহে চাকি জ্বলাব দিছে, মানে ভিতৰত দিয়া নাই। ভিতৰত ধূপ জ্বলাব পাৰি, বাহিৰত চাকি জ্বলাব পাৰি, সেইকাৰণে আমি বাহিৰতে জ্বলাই ল'ম। আৰু মোৰ ভিডিঅ'বিলাক যদি প্ৰথমবাৰৰ কাৰণে চাই আছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। চাকি জ্বলোৱা হৈ গ'লে এতিয়া আমি ভিতৰলৈ যাম। এয়া নামো গাই আছিলে, নাম গোৱা হৈ আছিলে, কিন্তু মই চাউণ্ডটো বাৰু অফ কৰি দিয়া হৈ গ'ল। ভিতৰতে শিৱলিংগ আছিলে, তাতো আমি দুইজনে ধুনীয়াকৈ গাখীৰ ঢালিলোঁ। সঁচাকৈ কিন্তু আজি ভাৰতবাসী বুলি নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ। এয়া আমাৰ ধুনীয়াকৈ চাকি বন্তি জ্বলোৱা হৈ গ'ল আৰু এইফালে আমাক মাতি আছে, কাৰণ এইফালে বোলে ৰুচি এনেকৈ পায়স এনেকৈ কিবাকিবি বনাইছে, আমাক মানে খাবলৈ মাতিলে। কৈছে কি আহিছে যেতিয়া খাই যাব, সেইকাৰণে লাইন ধৰি দিলোঁ আৰু এইফালে সোমাই গ'লোঁ। এইফালে সঁচাকৈ কিন্তু মন্দিৰত খোৱা বুলি ক'লে কিন্তু মানে টেষ্টটো এটা কিবা বেলেগ হয়, বহুত ভাল লাগিলে। পনীৰ চব্জি আৰু লুচি আৰু পায়স এনেকৈ খালোঁ। আকৌ খাই কৰি লৈ আমি এতিয়া আকৌ ঘৰলৈ আহি আছোঁ। মানে এতিয়া আমি ডাইৰেক্ট খানাপাৰা যামগৈ। এয়া ফ্লেগ ল'বলৈ আহিলে। সকলোৱে লগাই লৈছে, তো আমি কিয় নলগাম, আমিও লগাই লৈছোঁ সেইকাৰণে। আৰু এখন তাত মই ধুনীয়া ডাঙৰ ফ্লেগ দেখিলোঁ, সেইকাৰণে আপোনালোককো দেখুৱাই দিলোঁ। চাওকচোন, বহুত ধুনীয়া ডাঙৰ, আৰু এইফালে লগাই লোৱা হৈ গ'ল গাড়ীত। এতিয়া আকৌ আমি যাত্ৰা আৰম্ভ কৰি দিছোঁ ৰুমলৈ। আকৌ সন্ধিয়া চাকি জ্বলাব লাগিব। কোনে কোনে চাকি জ্বলাইছে বাৰু কমেণ্ট কৰিব দেই। এয়া আমি চাকি জ্বলাবলৈ গেটত চাকি দিম আৰু এইফালে আগফালে বাৰাণ্ডাটো ধুনীয়াকৈ জ্বলাম। এয়া চাকি জ্বলাই ল'লোঁ, এতিয়া আমি আগফালে দি আহিমগৈ গেটৰ মুখত ধুনীয়াকৈ। আমাৰ এয়া চাকি জ্বলাই হৈ গ'ল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ, এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ।